বুঢ়া কি মুচন য'তে ত'তে গালি পাৰিবলৈ আহিছ আজি যদি গালি দিছ মই কৈছো বুকু ফালিয়ে পেলাইছো বুঢ়া একে চাফা কৰি পেলাইছো কথা ক'বলৈ আহিছে ইয়াৰ শব্দ কৈছো বুকু ফালি পেলাইছো কি কৰি আছ ইটো মোক বোলে এনেকৈ কৈছে এই ত্ৰিকা ওচা ওচা হা কিহৰ অসভ্যালি অসভ্যালি নকৈছে চা অসভ্যালি বন্ধ কৰিবলৈহে আহিছো কি অসভ্যালি বন্ধ কৰিবলৈ আহিছ এই বুঢ়াটো আপুনি ভালকে কাহ এটা মাৰিব নোৱাৰিছে ভালকে হাঁচি এটা মাৰিব নোৱাৰিছে বুঢ়া বুকুত বোলে কিবা মেচিন এটা আছে সেই মেচিনটোত যদি মই কানেকশ্যনটো এৰাই দিছো আপুনিও বাচি যাব ময়ো বাচি যাম চা আপুনি আকৌ ভিতৰলৈ যাওকচোন বুঢ়াটো মই ছেটেপে কৰি দিওঁ বুঢ়াক তই ছেটেপ কৰিবি ভিতৰলৈ যাওক বুঢ়াক ছেটেপ কৰেহি যা বুঢ়া যা যা বুঢ়া যা যা দিয় যা পাগল পাগলটো এইটো ইয়াৰ কাৰণে মানে কোনোবা দিনা খেদা খাব লাগিব মই লাগে গলিয়াব লাগে মই কৈছো বহুত কম দিনৰ ভিতৰত ভিক্ষাৰী হৈ যাব চাগে জীৱনত চব বস্তুৰ লগত খেলিব লাগিছে কিন্তু পইচাৰ লগত খেলিব নালাগিছে সমাধা শুনটো পইচাৰ লগত খেলা নাই এইখন নকলি নেকি সেইটোহে চাইছো মহাত্মা গান্ধীৰ জেগাত আছে ঘৰটোৰ জেগাত আছে পইচা কাগজ আছে কিহৰ নকলি পইচা চব জেগাতে আছে কিন্তু এখন নকলি কোনে দিছে বাৰু কেকেট দাই সন্দেহ আছে তাকে দিয়া মানুহজন ভাল যে পজিশ্যন থাকিব নাই নাইচ নাইচ ভাল হ'ব দে অ'কে বাবাই কিহৰ পজিশ্যন থকাৰ কথা কৈছে এই মাহীৰ ছোৱালীজনী SSLC দিছে ষ্টেণ্ড কৰিব বোলে কি হ'ল আপুনি আকৌ মোৰ কটা ঘাঁ দুখৰত নিমখ দি দিলে ন ছাৰ মানে ছাৰ when I was in HSLC candidate in that time our study is so competitive well I want to say I am very depressed I am very পাগল মই অকলে অকলে কথা পাতি আছো সোমাই গুচি গ'লগে চাং মানুহটো ছাৰ এই শৰ্মা ৱেলকাম মাই থানা বৰ ডাঙৰ কথা এটা হ'ল নহয় কোৱা যিমান পাৰো হেল্প কৰিম ইমান ধুনীয়া পুলিচৰ চাকৰি থাকোতে আপুনি এইটো কি কৰিলে ছাৰ কোনটো বাবা জাল নোটৰ ৱেবছাইট ধৰিছে মই কেকেট দা কিয় চৰ মাৰিছে তাক সঁচাকে কৈছো অথনি আপুনি মোক জাল নোট দি আহিছে হয় চাওকচোন এনেকুৱা কি অভাৱ পাইছিলে এনেকুৱা কিহৰ দুখত আপুনি এনেকুৱা কাম কৰিলে ছাৰ দুইটাকে বান্ধিলে এই চাক কোবাম নহয় এতিয়া কেকেট দা সঁচা মিছা বিচাৰ এতিয়া ওলাই যাব আপুনি আকৌ তালৈ গ'ল যে এইবাৰতো আপুনি ফেমিছ এটা সময় আছিলে তুমি একে মোক অকণ ওচৰত বিচাৰিছিলা তাতকেও অকমান ওচৰত বিচাৰিছিলা আজি তুমি মোক খেদাই দিছা দোষী খেদামে ইমান গোন্ধাইছে গেলা লুঙি আঁতৰ খুলি দে যোৱা 10 টকাত মই বিক্ৰী হোৱা লোৱা দোষী এতিয়া লাখ টকা দি কিনি লোৱা মই লুঙি খুলি পেলাই ফটোৱা কথা নকবি যা লুঙি খোল তাৰপিছত মোৰ চলাই আহিবি নহ'লে ঠেং ভাঙি দিম যা একদম যা যা কৈছ যা সালাম আলাইকুম ভাইজান কি হ'ল হে চাচা কি হ'ল কৈছে কিবা এটা গোন্ধ পাইছে কি এখন এবাৰ গুন্ধি চাওকচোন কিয় গুন্ধিব লাগে কেনেকুৱা গুণ আছে এবাৰ গুন্ধি চাওকচোন পইচা আৰু নকৈছে এই দিয়কচোন আজি মোৰ যিটো হৈছে তোক উঠিব দিছো নাই মই আজি আপুনি মোৰ কথা শুনিবই লাগিছে চা কি কথা শুনিব লাগে তোৰ বাইলুক দিছে কৈছে মোৰ লুঙিখন গুণাইছে মোৰ ঠেং কাটি দিছে সেইকাৰণে আপোনাক গুণিবলৈ দিছো এতিয়া মই তোৰ লুংগি গুণিম আপুনি আমাৰ সবাই দা আছে আপুনি যদি কৈছে লুঙিখন নুগুণাইছে তেতিয়াহ'লে লুঙিখন নুগুণাইছে আপুনি যদি কৈছে লুঙি গুণাইছে তেতিয়াহ'লে কিহৰ কাৰণে গুণাইছে চা কালিৰ পৰা যদি তোক লুংগি পিন্ধা দেখো চাবি ক'ত গুলিয়াম মই 10 টকাত বিক্ৰী হোৱা ল'ৰা চা লুঙি নিপিন্ধি মই কি পিন্ধিছো কি হৈছে তোৰ তই এৰিবি জানো
আচাই চাই যে এইবোলে দিছে কোৱাইতো কবই তই চিন্তা কৰ এৰিবিনে নেৰ এইম জানো চা কিমান লাভ হৈ আছে তোৰ একচুৱেলি মোৰ কি লাভ হৈছে চা এইখন পিন্ধি থকাৰ কাৰণে কি লাভ হৈছে তই গমেই পোৱা নাই নিজে এবাৰ ভাবচোন মানে এতিয়া মোৰ ভৈচবিলাক চব ফিফি লাগি আছে 1 নম্বৰ এখনে আকৌ পেনৰ কামো কৰিছে গৰম চচপেন ধৰা কামো কৰিছে আৰু মই এতিয়া পেটি মাৰিব নালাগিছে বটলেছ মাৰিব নালাগিছে 4টা ওলালে আৰু খোৱাৰ সময়ত যদি মোৰ বেছি ঠাণ্ডা লাগিছে এখনে কম্বলৰ কামো কৰিছে 5টা কেনেকে এই আকৌ মুলুকাই লৈছে কটা ঢাক ঢাক এই আছে 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 কাৰণে এইটো লাজ লাগিছে পেন আছে এ মজা জয় আই অসম এতিয়া কেইটা কথা কৈছিস খেতি কৰিছিস কোনে খেতি কৰিছিস তই মই খেতি কৰিছিস মই গম নাপাইছিস আচ্ছা মই কিহৰ খেতি কৰিছিস তইহে গম পাৱ কিহৰ খেতি কৰিছ মই কৈছো এই সময়ত চব খেতি বাদ দে পিঁয়াজৰ খেতিত লাগি যা পিঁয়াজৰ খেতি আমি কৰিছিস মোক খেতি ক'ত আছে সেইটো কৈ দিয়কচোন তই যদি খেতি নাই কৰা লুঙি কিয় পিন্ধিছ লুঙি পিন্ধিলে কি মানুহ খেতি কৰা হৈ যায় এই আপুনি মনে মনে থাকক এই ইচকে একচুৱেলি কেছটো কি হৈছে তোক কিয় কম কেছ এই মোক নকৈ আৰু কাক কৈছে মই যেন মোহন চিয়া দি আছো বেহাবা আপুচ জিন জিনা জিনু জিনজিনা জিনু একা থাপৰত জিনজিনা জিনু হৈ যাব মোক খাব মাৰিছে মাই ডগছ মোক খাব মাৰিছে 1 নিমিট ভাইজান কিছা এটা কৈ দিতে লাগছে আছিস ঐ তই যে লুংগি খোলাই নাই কেকেচাই খুলিবলৈ মানা কৰিছে তোক কেকেচাওক মইতো এপালি দিমেই কেকেচা আকৌ মানে লুঙি এখন দিব চা আৰু তোক মই এক্সট্ৰাকৈ এপালি দিম এক্সট্ৰা পেলিটো কিহৰ মানে চা এখন দেখিছ এইখনৰ এপালি দিম এখন এপালি নকৈছে এমুঠি কৈছে এমুঠি কি দিব মোক দেখাই দিয়ক এইটোক লাগিয়ে যাব পইচা মোক বচাওক চা ৰ কথা পাতি আছো এইডালৰ লগত কথা নাপাতিব চা চৰ দিয়ে মোকো চৰ দিছে কেতিয়া থাপৰ দিলো হা দিম বুলি কৈছে মই দিয়া বুলি ধৰি লৈছো কৈছোহে দিছো নেকি চা পিঁয়াজতকৈও ডাঙৰ সমস্যা হৈছে মোৰ লুঙিখন চা এই লুঙিখন এতিয়া পৰা মই কি কওঁ চা খুলি পেলা মাছ বেপাৰী ক'ত আহিব চাগে গুলব নেকি চা আছো ময়ো আছো মাছৰ বেপাৰী দেখিছনে কিয় মাছৰ বেপাৰীটো নেদেখিছো এৰা দে মাছৰ বেপাৰী আৰু ভগৱান একেই হৈছে বিচাৰিলেও নাপায় মাই ডগ মাছৰ বেপাৰীৰ লগত ভগৱানক মিলাই দিলে যে চা আজি বাধ্য মই এতিয়া দেখিছো মাছৰ বেপাৰীৰহে বেছি লাভ হবগে মাছ কিনাটোতো বাদেই দে মাছৰ পানীৰে জুই চাই দাম হবগে মাছৰ পানী জুই চাই দাম এইষা আকৌ কি ক'লে চা মেইন পানীটোক লৈ বিজনেছটো না মাছৰ পানী হা। মাছৰ পানী বিজনেছটো কেনেকে কয় মোক বুজাই দিয়ক নাই কোৱা মোৰ মনত আছে এই ৰ'বা মই মানে কৈছিলো কিয় ভাইটি কেইটামান আছে সিহঁতক হোম গাৰ্ডত ভৰাই দিব লাগে বাৰু মই খবৰ কৰিম দিয়াচোন দিয়া বাকী ভালে থাকা আৰু হোমগাৰ্ডৰ চাকৰি ওলাইছে চা জানুৱাৰীত ওলাব আমাৰ কমলৰ চাকৰিটো নিচিনা এই যে আপুনি ভাইটি কেইটামানৰ কথা কৈছে যে কাকা কথা কৈছে আমাৰ জোনমণি পিকে সুমন ইহঁতকেইটাক হোম গাৰ্ডত ভৰাই দিব লাগিব ই চাম এতিয়াহে পস্তাইছো কিয় আপোনাৰ দেতা পাতা সলনি দাদা পাতি থলোহেঁতেন যদি চা আজি হোমগাৰ্ডৰ চাকৰিটো ময়ো জইন কৰিব পাৰিছো এতিয়া সময় সাৰি যোৱা নাই নহয় ৰাখি এডাল পিন্ধাই দিলে যদি ককায়েক হৈ যাব পাৰে গোৱাপান এটা টকা এশই দি দে ময়ো বাপেকৰ ঠাইত ককায়েক হৈ যাম নহয় এটা চাকৰি ফিক্স ফিক্স পইচা এতিয়া গোৱাপানটো দি থওঁ চাকৰি হোৱাৰ পিছত টকা 100 দি দিম 100 টকাটো এতিয়া দি থ গোৱাপানটো পিছত গছৰ তলত দি দিবি টকা এশ আছে যদি দে চাকৰি ফিক্স ফিক্স ট্ৰেইনিং ল'ব লাগিব এতিয়া টেলিং হ'ব চা বিশ্ৰাম এই আধা কি কৰিছ সেয়া বিশ্ৰাম কৰিছো মোৰ নিচিনা পজিশ্যন ল এতিয়া সাৱধান পজিশ্যনলৈ সাৱধান মানে সাৱধান চা দে সাৱধান সাৱধান তই সেয়া কি কৰিছ সাৱধান হৈছো তই হোমগাৰ্ড নালাগে বুজিছ ডাইৰেক্ট ব্ৰিগেডিয়াৰ এপ্লাই কৰ বিবেদিয়া কামাণ্ডো
মই তামাণ্ডু নে হোমগাৰ্ড ছাৰ হোমগাৰ্ড কিন্তু এনেকুৱা ট্ৰেইনিং দিম তোক কামাণ্ডো বনাই দিম কামাণ্ডোৰ কিন্তু এটাই লক্ষ্য কি ছাৰ আগত যি পাবি চাফা কৰি যাবি মই তাক কি চাফা কৰিব লাগিব ছাৰ আগত কি দেখিছ মইতো এতিয়া বনেই দেখিছো চাফা কৰি যা জয় হিন্দ জয় হিন্দ কামাণ্ডো জয় আসাম এইখিনিকে হাজিৰা লগালে 400 টকা বিচাৰিব জয় হিন্দ নৰা ধমা হৈ নাদাও নেকি ছাৰ নগৈছো নাযাওঁ ছাৰ আৰে মই আছো তো